আমি লাইনত ঘূৰি ঘূৰি এতিয়া এনেকৈ বহিছোঁ আৰু আজি মানে অনুভৱ হৈছে সঁচাকৈ কষ্ট নকৰিলে একো নহয় মানে কষ্ট নকৰিলে ভগৱানকো নাপায়। নমস্কাৰ স্বাগতম জনাই পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। তো আজি আমি গৈ আছোঁ আমাৰ অসম গৌৰৱ বিশ্ব প্ৰসিদ্ধ কামাখ্যা মন্দিৰলৈ। তো বলক গাইজ আমি কামাখ্যা মন্দিৰ আহি পাই গ'লোঁ। তেনেকৈ লাইনত থিয় হৈ আছোঁ। মোক চাউৰি আছে মোক চাউৰি কিয় উৰি আছে কুপন ল'ব বা কুপন লৈ হ'লে সোনকালে পাওঁ। তাৰমানে গাইজ এতিয়া কুপন ল'ব লাগে আজিকালি। কুপনৰ কাৰণে এইটো লাইন মই দেখাই দিছোঁ, আপোনালোক দেখা পাব। এই লাইন পাতি আছোঁ এনেকৈ কুপন লৈ কিনে মন্দিৰত সোমাব পাৰে। কিন্তু পইচা পাতি নালাগে, ফ্ৰী, কিন্তু কুপনটো কাটিবই লাগিব। তো তাৰে কাৰণে লাইন পাতি আছোঁ। এই পিছফালে চাওক কিমান দীঘল লাইন, আৰু আগফালেও আছে মই দেখি আছোঁ। ফালে চাওক কিমান লাইন আছে এতিয়াও, এইগিলা গোটাই মানুহ। তো এনেকৈ আমি ঘূৰি পেলাই এই একে গেলি যাব লাগিব। তো গাইজ আমি ভাবিছিলোঁ ইয়াতে ঠাণ্ডা নাই, কিন্তু মস্ত ঠাণ্ডা দেখোন গুৱাহাটীতো। কঁপি আছোঁ, এই চুৱেটাৰ এটা মাৰি আহিলোঁ, বান্দাটোৱে পিন্ধি আহিব লাগিছিল। বাপৰে ঠাণ্ডা, মই বেছি ঠাণ্ডা নহ'ব বুলি আৰু এনেকৈ চুৱেটাৰটো মাৰি আহিলোঁ, কিন্তু এতিয়া দেখোন কপনি উঠি হ'ব উঠিছে আপোনাৰ মুখা উঠা উৰি লাগিছে ঠাণ্ডাতে। তলতো ভৰি চুগাৰ এটা খুলি আহিছোঁ না, সুধা ভৰি আছোঁ। তলৰ পৰা ঠাণ্ডা আছে, ওপৰৰ পৰা ঠাণ্ডা, ক'ব নোৱাৰোঁ কি হয়। তো গাইজ এনেকৈ ফিটা একডাল মাৰি ল'লোঁ জয় মাতা দি। তো ফিটাডাল মাৰি ইটাহে মানে ফিল্ডটো আছে, মানে মন্দিৰৰ কাষৰ ফিল্ডটো আছে, সভাপতি মাৰি লৈছোঁ। তো 10 টকাকৈ লৈছি মাৰি লৈছোঁ। তো এতিয়া আৰু জয় মাতা দি, জয় মা কামাখ্যা চাই থাকক। এইগিলা পিছফালৰ ইউটিউবাৰ দুটাও লৈ লৈছে। ফাইনেলি লাইনটো যাই আছে, আমি লাহে লাহে খোজকাঢ়ি যাই আছোঁ সভাপতিৰ পিছে পিছে। তো সোমাম এতিয়া, এনেকৈ ভিতৰত সোমাব লাগিব, এনেকৈ সোমাব লাগিব। যাই আছোঁ এইতে এতিয়া তম্বু টানে আছে তুমি এৰে ভিতৰত হ'ব নেকি? তাকেলি যাব লাগিব এনেকৈ লাইন পাতি। বাঁহৰ সেই আছে, এনেকৈ যাই আছোঁ। তো এনেকৈ ভিতৰত সোমাই যাব লাগিব, যাই থাকক, যাই আছোঁ। বহা জেগাও আছে, বাঁহৰে এনেকৈ দি থৈ দিছে। এনেকৈ যায় এনেকৈ ঘূৰি আহিব লাগিব। লাষ্ট বাঁহৰে আছে আৰু বহা জেগাও আছে। কোনোবাই যদি থিয় হৈ যদি থাকিব নোৱাৰে, ধুনীয়াকৈ বহাৰ ব্যৱস্থা আছে, বহিবও পাৰে যদি বেছি মানুহ হয় লাইনত। তো এনেকৈ আমি এনেকৈ যাই আৰু সেনেকৈ ঘূৰি আৰু সেনেকৈ যাব লাগিব। তো এনেকৈ লাইন পাতি যাই আছোঁ। বঢ়িয়া ব্যৱস্থা ভাল কৰিছে, কিন্তু ঘূৰি আছোঁ, কিন্তু ঘূৰি ঘূৰি চেচেই হোৱা নাই দেখোন। ঘূৰি আছোঁ আমি, ঘূৰি আছোঁ আমি, খেলা দিয়াৰ নিচিনা ঘূৰিব লগা। এই লাইনেদি এনেকৈ সোমাই যাই আছোঁ, যাই এনেকৈ ঘূৰি আছোঁ। এই আৰু যাম, এইটো লাইনেদি যাম, যাই আৰু এইটো দি ওলাই আহিম। এই খেলা হোৱা নাই কিবা। আমি লাইনত ঘূৰি ঘূৰি এতিয়া এনেকৈ বহিছোঁ আৰু ইয়াৰে পিছত এটা এটাকৈ আৰু কুপন লৈ কিনে পাই যাব। মানে চিষ্টেমটো বেয়া নহয়, মানে চিষ্টেমটো কেনে আনিছে তাৰমানে এতিয়া ইয়াতে অলপ হ'ল মানে আমাৰ মেইন মন্দিৰত যিখিনি ভিৰখানি অলপ কমি যায় আৰু ইয়াৰ পৰাই যোৱা মানে চিষ্টেমটো বেয়া হ'লে ভাবে ৰখি বিৰক্তি লাগি গৈছে। আমাৰ ৰখি বিৰক্তি লাগি গৈছে, তাও হয় নাই। কিমান ৰখিলোঁ আমি? 1.5 ঘণ্টামান ৰখিলোঁ, হয় নাই, 2 ঘণ্টাই হ'ব প্ৰায়। এই বহি আছোঁ সেই দুটাৰ পৰাই, কিমান টাইম লাগে ৰখি আছোঁ। যেতিয়া ৰখি আমাৰ বিৰক্তি লাগিছে, সেই তিনিটাৰ পৰাই ৰখি আছোঁ। একাপ লাল চাহ আনিব লাগে না, লাল চাহ একাপ খাব বুলি ভাল হয়। 2 ঘণ্টাই হ'ব এতিয়া, 2 ঘণ্টা হ'ল ৰখা। এতিয়া কেইটাত ইয়াৰ পৰাই যাবা দেই, মানে মেইন মন্দিৰ পোৱাই নাই। আমি সেই কুপন কাটাতে ৰখি আছোঁ এতিয়া। কিন্তু এটা ভাল আছে, বাহিৰত যাব পাৰি। আপুনি যদি বাহিৰত যাব খোজে, তাতে আপোনাক এখন কুপন দিব, এখন লৈ আপুনি বাহিৰত যাব আহিব আৰু 18 মিনিটৰ ভিতৰত ঘূৰি আহিব লাগিব। এটা সুবিধা আছে। বাকী পইচাও এতিয়া ৰখি আছোঁ, যেতিয়া যাব পাৰে তেতিয়াহে যাব পাৰি। বিৰক্তি লাগিছে। তো গাইজ ফাইনেলি আমাৰ যাত্ৰাটো আৰম্ভ হৈছে, মানুহবিলাক আৰু যোৱা আৰম্ভ হৈছে। এইবাৰ ডাইৰেক্ট মন্দিৰত বুলি যাব দিব। তো যাই থাকোঁ, দেখি আছোঁ। এতিয়া আৰু এনেকৈ আৰু ৰখিব লগা হ'ল, মানে আজি ক'ব নোৱাৰোঁ কেতিয়া যাই পাওঁ, ৰখিয়ে ৰাখিব লগা হৈছে। এতিয়া আৰু এতিয়া থিয় পাৰিছোঁ, কি কৰিম আৰু।
এতিয়া গাইজ এতে উঠফালে গছ চিৰি টেংকে উঠি যায় এই কাউণ্টাৰ আছে কাউণ্টাৰত লাইন হ'ব লাগিব গাইজ কাউণ্টাৰত এংকে ফটো উঠে এংকে এখন কুপন দিয়ে ইয়াতে আপোনাৰ মানে ফটোটো গোটেই আহি যাব আৰু কিমান টাইমত আপুনি দৰ্শন কৰিব পাৰিব সেই টাইমটো দি দিয়ে চিষ্টেম বেলেগ কৰিছে কিন্তু বঢ়িয়া গাইজ কুপনটো লৈ আপোনালোকে এনেদৰে আহিব লাগিব আৰু আহোঁতে আকৌ ৰাস্তাত অসুবিধা নহয় তাৰ পৰা চিধাই আহি থাকিলে হ'ল আপোনাৰ ৰাস্তাত ইণ্ডিকেট কৰাই আছে মানে জেনেৰেলত মানুহে ক'ত শাৰী পাতিব লাগে তো তাত আহি আপোনালোকে কুপনখন দেখাব লাগিব কুপনখন দেখুৱাৰ পিছত এটা ষ্টেম্প মাৰিব ষ্টেম্প মাৰাৰ পিছত আপোনালোকে আৰু তাত লাইন পাতিব লাগিব তো লাইনত বহি থাকক তাৰপিছত অনুক্ৰমে আগৰ মানুহখিনি যোৱাৰ পিছত আপোনালোকক আগবাঢ়ি গৈ থাকিব পাৰিব আৰু তাত মানে কাউণ্টাৰকেইটা দেখুওৱা নহ'ল কাৰণ তাত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী এলাও নাছিল তো এইখিনি চাই থাকক কিন্তু দেৰি লাগিব আমাৰ বহুত মানুহ আছে আমাৰ আগত তো এতিয়াও আমি মানে শাৰী পাতি আছোঁ মানে শাৰী পাতি থিয় হৈ থাকিব নালাগে বহাৰ ব্যৱস্থা আছে তাৰ নিচিনা ইয়াতো বহাৰ ব্যৱস্থা আছে তো ৰখি আছোঁ আজি মানে অনুভৱ হৈছে সঁচাকৈ কষ্ট নকৰিলে একো নাপায় মানে কষ্ট নকৰিলে ভগৱানকো নাপায় ফ্ৰীতে একো নাপায় তো ৰাতিপুৱাৰ পৰা এতিয়ালৈ ৰখি আছোঁ ভগৱানৰ দৰ্শনে হোৱা নাই সঁচাই দে গাইজ মোৰ সন্মুখত চাওক এইটো কামাখ্যা মেইন মন্দিৰৰ সেই মুকুটটো জিলিকি আছে দেখা পাইছে কিজানি সৌটো অকণ জুম কৰি দিছোঁ এইটো দেখা পাইছে এতিয়া এইটো মুকুট সেইটো সোণৰ হয় কিজানি আম্বানী দান কৰিছিলে গোটেই সোণৰ এইটো তাৰপিছত এইটো হ'ল পুখুৰীটো ইয়াতো পানীৰ ফোৱাৰাৰ ব্যৱস্থা কৰিছে চাওক এইটো পুখুৰীটো তো ফাইনেলি আমাৰ কামাখ্যা মাৰ দৰ্শন হৈ গ'ল দৰ্শন কৰি আহি আছোঁ বহুত দেৰি হৈ গ'ল মানে ৰাতিপুৱাৰ পৰাই ৰখি 4:30 মানত দৰ্শন হ'ল তো বহুত মানুহ আজি যিহেতু মাঘ মাহত মানুহ হয়ে যিয়ে নহওক অকণমান ৰখিবই লাগিব কষ্ট হৈছে যদিও মানে দৰ্শনটো কৰি ভাল লাগিছে তো বাকী আৰু তাত দৃশ্য নেদেখালোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকে যদি এইকেইদিন মানে কামাখ্যা মন্দিৰলৈ আহে বা দৰ্শন কৰিম বুলি আহে মাক তেতিয়াহ'লে ৰাতিপুৱাই আহিব ৰাতিপুৱা সোনকালে আহিলে সোনকালে টিকটটো ল'ব পাৰিব আৰু সোনকালে আপোনালোকে লাইনত থাকিব পাৰিব আৰু দৰ্শন কৰিব পাৰিব যিমানেই দেৰি হয় সিমানেই আপোনালোকৰ দেৰি হ'ব গতিকে সেয়াই আৰু এতিয়া গৈ আছোঁ গৈ মানে কিবা খাব লাগিব মানে ইয়াত আকৌ খোৱা নহ'ল তো য'ত মই দেখাই আছোঁ চাই থাকক যেতিয়া বান্ধি হোটেলত সোমাইছোঁ একাপ চাহ খাই লওঁ চাহকাপ খাই আৰু পুনৰ গৈ থাকিম তো আজিলৈ ভিডিঅ'টো এইখিনি আছিলে তো লগ পাম পুনৰ আন ভিডিঅ'ত তেতিয়ালৈ বাই বাই